নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম এনেকুৱা 5টা প্ৰশ্নৰ কথা যি 5টা প্ৰশ্ন আপুনি শুনি হয়তো আচৰিত হ'ব। বলক তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া প্ৰথম প্ৰশ্ন আপোনালোকৰ সন্মুখত। দিল্লীৰ লালকিল্লাটো কোনে সাজিছিল? শুদ্ধ উত্তৰটো হৈছে শ্বাহজাহান। হয় বন্ধুসকল, মোগল সম্ৰাট শ্বাহজাহানে লালকিল্লাটো সাজিছিল। দ্বিতীয় প্ৰশ্ন, কোনটো প্ৰাণীৰ দাঁত সকলোতকৈ বেছি শক্তিশালী? যদি সময়ৰ প্ৰয়োজন হয় তেন্তে ভিডিঅ'টো পজ কৰি ল'ব পাৰে। শুদ্ধ উত্তৰটো হৈছে ঘঁৰিয়াল। হয় বন্ধুসকল, ঘঁৰিয়ালৰ দাঁত সকলোতকৈ বেছি শক্তিশালী। তৃতীয় প্ৰশ্ন, কোনখন দেশত মহ নাই? শুদ্ধ উত্তৰটো হৈছে ফ্ৰান্স। হয় বন্ধুসকল, ফ্ৰান্স দেশত মহ নাই। চতুৰ্থ প্ৰশ্ন, কোনখন মহাদেশত এটাও সাপ নাই? হয় বন্ধুসকল, এনেকুৱা এখন মহাদেশ আছে য'ত এটাও সাপ নাই। সময়ৰ প্ৰয়োজন হ'লে ভিডিঅ'টো পজ কৰি ল'ব পাৰে। শুদ্ধ উত্তৰটো হ'ল এণ্টাৰ্কটিকা মহাদেশ। পঞ্চম প্ৰশ্ন, কোনখন দেশত প্ৰথম নোট ব্যৱহাৰ কৰা হৈছিল? অৰ্থাৎ বৰ্তমান সমাজত প্ৰচলিত নোট কোনখন দেশে প্ৰথম ব্যৱহাৰ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে চীন দেশ। হয় বন্ধুসকল, চীন দেশে প্ৰথম নোট ব্যৱহাৰ কৰিছিল। যদি ভিডিঅ'টোৰ পৰা কিবা শিকিব পাৰিলে তেতিয়াহ'লে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰক, যাতে এই প্ৰশ্নকেইটাৰ উত্তৰ সকলোৱে জানিব পাৰে। এনেকুৱা আৰু শিকিবলগীয়া ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।